হৰি ঔ ৰাম। বোলে কাৰ কথা কোনে শুনিছে? ভাগৱত কি হয়? ভগৱান হয়, শব্দ হয়, বিগ্ৰহ হয়। ভগৱানৰ কথাহে ভগৱান শুনি আনন্দ লয়। সেইকাৰণে ভগৱন্তৰ আনন্দৰ 11টা উপাধি আছে। ভগৱন্তক সচিদানন্দ কয়, ঘনানন্দ কয়, প্ৰেমানন্দ কয়, সহজানন্দ কয়, স্বৰূপানন্দ কয়, নিত্যানন্দ কয়, ঘনানন্দ কয়। আৰু এই আনন্দ ব্ৰহ্ম সকলোৱে ভক্তি কৰি আছে। বোলে নাস্তিকো বোলে আনন্দ বিচাৰে। আপনি আপোনালোক নাভাবিব যে নাস্তিকে ঈশ্বৰক নামানে বুলি। বোলে নাস্তিকে কি বিচাৰে? নাস্তিকৰো জীৱনত আনন্দ বিচাৰে, হয় নহয়? নাস্তিকজনো আনন্দ বিচাৰে। আৰু আনন্দ কি? বোলে আনন্দ হৈছে ঈশ্বৰ কৃষ্ণ। যি ভগৱানক চিনি নাপায়, যিজন নাস্তিক, ঈশ্বৰক বেয়া পায়, সেইজনো কিন্তু আনন্দ বিচাৰে। আৰু আনন্দ কি হয়? বোলে আনন্দ কৃষ্ণ হয়। আনন্দ মানে ভগৱান। তো ইনডাইৰেক্টলি তেওঁলোকো ভগৱানকে ভক্তি কৰি আছে। ঔ হৰি ঔ ৰাম। মানে বাৰু গতিকে কৃপালু বাবা সমস্ত। এতিয়া আমি পাঠৰ মাজত আহি যাওঁ। বেদব্যাস 5 লাখ শ্লোক লিখিলে। 5 লাখ 17 পুৰাণ লিখিলে। ঋগ্বেদ এখনেই বেদ আছে। ঋগ্বেদক তেওঁ 4টা ভাগত ভাগ কৰিলে। বেদক তেওঁ ভাগ কৰি যাৰ যেনেকুৱা জাতি ধৰ্ম সকলোকে দিয়াল দিলে। 17 পুৰাণ ৰচনা কৰিলে। 7টা তামসিক পুৰাণ। 7টা তামসিক পুৰাণ কি কি? জীৱ পুৰাণ, মাৰ্কেণ্ডে পুৰাণ, লিংগ পুৰাণ, স্কন্দ পুৰাণ আৰু ইতিহাস। এনেকুৱা 6টা পুৰাণ। 6টা তামসিক পুৰাণ, 6টা সাত্বিক পুৰাণ আৰু 6টা ৰাজসিক পুৰাণ, 18টা পুৰাণ সম্পূৰ্ণ কৰিলে। 17 পুৰাণ সম্পূৰ্ণ কৰিছে। 18 নম্বৰ পুৰাণ ভাগৱত কৰিলে। অনেকে পুৰাণ লিখিলে। আৰু সেই পুৰাণবিলাকত সব পুৰাণতে বেদব্যাসে কামনা সোমাই দিলে। কামনা মানে কপন, যে আমুকক পূজা কৰিলে তামুকটো ফল। বুজিছেনে? যিমান পুৰাণ আছিলে সব পুৰাণত কামনা সোমাই দিলে, যে আমুকক পূজা কৰিলে তামুকটো ফল, তামুকক পূজা কৰিলে তামুকটো ফল, আমুক যজ্ঞ কৰিলে তামুক ফল, স্বৰ্গ বাঞ্ছা। সেইকাৰণে 17 পুৰাণৰ মতে মানুহবিলাকে কাম কৰ্মবিলাক কৰিবলৈ আৰম্ভ কৰি দিলে। যাগ যজ্ঞ, পূজা পাতল, বলি বিধান প্ৰাণীহীন। বেদব্যাসৰ মতে সব কাম হ'ল। সেইকাৰণে যিমানবিলাক মানুহ আছিল সংসাৰত, তেওঁলোক গতি নকৰে বৈকুণ্ঠলৈ, তেওঁলোক অধোগতিলে গমন কৰিবলৈ আৰম্ভ কৰিলে। আৰু যিমান পাপ আছিল সকলো পাপ বেদব্যাসৰ গাত লাগিবলৈ আৰম্ভ কৰিলে। সেই সময়তে সনাতন ধৰ্মৰ প্ৰচাৰক দেৱঋষি নাৰদ আহি গ'ল। নাৰদ দৰ্শন মানে হৈছে কৃষ্ণ দৰ্শন। ধ্যান দিয়া। নাৰদৰ 2জন বৃদ্ধ শিষ্য আছিল। এজন হৈছে বেদব্যাস, এজন হৈছে বাল্মীকি মুনি। নাৰদৰ 2জন বাল্য শিষ্য আছিলে। এজন হৈছে ধ্ৰুৱ আৰু এজন হৈছে ভক্ত প্ৰহ্লাদ। নাৰদ আহিল আৰু নাৰদক দৰ্শন কৰাৰ লগে লগে কৃষ্ণ দৰ্শন। কৃপালু বাবাই সমস্ত। নাৰদৰ কাৰণে গোটেই সনাতন ধৰ্মটো প্ৰচাৰ হৈছে। সনাতন ধৰ্মৰ মূল প্ৰচাৰক কোন বুলি ক'লে মানে আমি একমাত্ৰ নাৰদক ক'ব লাগিব। কিন্তু মানুহবিলাকে নাৰদৰ ওপৰত বহুত আৰোপ লগায়। নাৰদক ভৎসনা কৰে। নাৰদক কাচিত ভাষাৰে কথাবিলাক পাতে নাৰদৰ বিষয়ে। কিন্তু নাৰদক আমি বেয়াকে ক'ব নালাগে। আপুনি যদি কেনেবাকে নাৰদক লগ পাই যায়, তেনেহ'লে গম পাব
যে আপোনাৰ কৃষ্ণক পাই যোৱাটো ভগৱানক পাই যোৱাটো খাটাং হৈ গ'ল। অ' হৰি